মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ বিত্তীয় সাহায্যত বিজ্ঞানসন্মত গাহৰি বধ পহাল আৰু গাহৰি মাংস সংসাধন গৃহৰ আজি নামনি অসম ফাৰ্মৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত বৰপেটা জিলাৰ গড়তাৰিত আজি আধাৰশিলা স্থাপন কৰা হয়। আজিৰ এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলাৰ পৰা আমন্ত্ৰিত অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ গোবিন্দ ওজা, ভাৰতীয় কিষাণ সংঘ অসম প্ৰান্তৰ সাংগঠনিক মন্ত্ৰী কৃষ্ণকান্ত বৰা, জ্যেষ্ঠ সাংবাদিক হৰমোহন বৰ্মনৰ লগতে কৃষকসকল উপস্থিত থাকে। নিউজ ৰিপৰ্ট বিবি আছাম লাইভ। 20-21 বৰ্ষত আমি সৰ্থেবাৰীৰ গড়তাৰি অঞ্চলৰ প্ৰায় 350জন খেতিয়কক লৈ এটা নামনি অসম কৃষক উৎপাদক সংস্থা নামেৰে এটা FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আমি গঠন কৰিছিলোঁ আৰু এইটো ব্যক্তিগত পৰ্যায়ত আমি FPCটো গঠন কৰিছিলোঁ। আমি কোনো চৰকাৰী এজেঞ্চিৰ সহযোগ নোলোৱাকৈ, অৰ্থাৎ মানে এই জেগাটোত চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাছিলে। তো গতিকে আমি ব্যক্তিগতভাৱে সমূহীয়া পদ্ধতিত এই কৃষক উৎপাদক সংস্থাটো গঠন কৰিছিলোঁ। এই কৃষক উৎপাদক সংস্থাটোৰ যিটো প্ৰাইমাৰী কমোডিটি, মূল যিটো কৃষি উৎপাদ আছিলে সেইটো গাহৰি আছিলে, আৰু ছেকেণ্ডাৰী হিচাপে আমি মাকৈ, সৰিয়হ, ধান এইবিলাকটো আছিলে। এতিয়া আমি আপোনালোকক কৃষক ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে অলপতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত যি মুখ্যমন্ত্ৰী উৎকৰ্ষ আঁচনি ঘোষণা কৰা হ'ল, সেই উৎকৰ্ষ আঁচনিৰ অধীনত যোৱা 23 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 254টা কৃষক উৎপাদক সংস্থাৰ লগতে এই নামনি কৃষক উৎপাদক সংস্থাটো 12 লাখ টকা এক চিট কেপিটেল, চিট মানি হিচাপে আগধন পাবলৈ সমৰ্থ হ'ল। তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে 3 লাখ টকা পাব। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ এই যে 350জন কৃষক আছে তাৰ অধিক সংখ্যকে গাহৰি পালক, কিছু সংখ্যক সৰিয়হ খেতি কৰে, ভেজিটেবলছ শাক পাচলি খেতি কৰে, বিভিন্ন ধৰণৰ খেতি কৰে। আমাৰ উদ্দেশ্য আছে যে এটা গাহৰিৰ প্ৰচেছিং ইউনিট, স্লটাৰ হাউচ আমি এই অনুষ্ঠানটোৰ অধীনত এই স্থানতে আমি নিৰ্মাণ কৰিম। এই স্লটাৰ হাউচৰ মাধ্যমত ইয়াত প্ৰায় 5 শতাধিক কৃষক লাভান্বিত হ'ব। স্লটাৰ হাউচৰ মাধ্যমত গাহৰিৰ প্ৰচেছিং, গাহৰিৰ ভেকুৱাম পেক, গাহৰিৰ ফ্ৰজেন মিট পেকিং, এনেকুৱা বিভিন্ন ধৰণৰ গাহৰিৰ স্কোৱাছ এনেকুৱা বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি প্ৰডিউচ কৰি সেই প্ৰডিউচবিলাক কোৱালিটি মাৰ্কেটিং কৰি আমি ভূটানৰ লগতে বিভিন্ন অঞ্চলত য'ত য'ত গাহৰি কনজিউম হয় সেনেকুৱা বিভিন্ন অঞ্চলত এই গাহৰি মাংসৰ আমি চাহিদা পূৰ্তি কৰাৰ কাৰণে চেষ্টা কৰিম। একেটা সময়তে আমি এই অঞ্চলৰ যি কৃষক ৰাইজ আছে সেই কৃষক ৰাইজক আমি উন্নত মানৰ গাহৰি পোৱালি সুলভ মূল্যত দিয়াৰ বাবে, উন্নত মানৰ গাহৰিৰ দানা আমি সুলভ মূল্যত এটা স্থানত দিয়াৰ বাবে, উন্নত মানৰ মিনাৰেলছ আমি এই স্থানৰ পৰা দিয়াৰ বাবে সেনেকুৱা ধৰণৰ সপোন আছে যাতে কৃষকসকলৰ যি ইনকাম আছে সেই ইনকামটো ডাবলিং নহয়, তেওঁলোকৰ যাতে 10 টাইমছ আমি বৃদ্ধি কৰিব পাৰোঁ। আৰু যদি অনাগত দিনত আমি ভাবি থকাৰ যদি সফল হওঁ তেতিয়াহ'লে চাইলেজ বা ফিডৰ ফেক্টৰীলৈকে আমি পৰৱৰ্তী সময়ত যাম। আৰু আজি এই গোটেই অনুষ্ঠানটোৰ তাৎপৰ্য এইটোৱে আছিল যে আমি গাহৰিৰ এটা স্লটাৰ হাউচ যি মুখ্যমন্ত্ৰী উৎকৰ্ষ আঁচনিৰ অধীনত আমি পাইছিলোঁ 15 লাখ টকা চিট কেপিটেল হিচাপে, সেই আঁচনিৰ অধীনত আমি এটা স্লটাৰ হাউচৰ আজি শিলান্যাস অনুষ্ঠান আছিল। এই অনুষ্ঠানটোতো আজি শতাধিক কৃষক আৰু কৃষক উৎপাদক সংস্থাটোৰ লগত জড়িত শ্বেয়াৰ হোল্ডাৰসকলে অংশগ্ৰহণ কৰে।